ইতিমধ্যে লাজ লগা আৰু দুখ লগা বিষয় কাৰ্বি আংলঙত সীমাৰ বিবাদটো লৈ পেলাই ইমান ডাঙৰ এটা ঘটনা ঘটাৰ পাছত এজনৰ প্ৰাণ হেৰুৱাৰ পাছত প্ৰায় 30-40 জনৰ আঘাত হোৱাৰ পাছত তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনো এটা প্ৰতিক্ৰিয়া নেদেখাটো এইটো অতিকৈ লাজ লগা কথা আৰু দুখ লগা কথা। আৰু এটা কথা আমি স্পষ্ট ক'ব বিচাৰিছোঁ, যিটো ঘটনা কাৰ্বি আংলঙত ঘটিছে বৰ্তমান সীমাৰ বিবাদটো লৈ পেলাই আছাম আৰু মেঘালয়ৰ যিটো সীমান্তৰ যিটো বিবাদ, সেই সীমাৰ বিবাদটো লৈ পেলাই যিসকলৰ প্ৰাণ হেৰাবলগীয়া হৈছে, যিটো ঘটনা ঘটিছে, সেই ঘটনাৰ মূল দায়িত্ব হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু তুলিৰাম ৰঙাৰ নেতৃত্বৰ চৰকাৰ। তেওঁলোকৰ কাৰণে কাৰ্বি আংলঙত এই ঘটনাখিনি ঘটিবলগীয়া হৈছে বা ঘটা হৈছে। আৰু এটা কথা আমি স্পষ্টকৈ আমি ক'ব বিচাৰিছোঁ, আমি কিমান কাৰ্বিসকলৰ কিমানৰ প্ৰাণ হেৰুৱালে, কিমান প্ৰতিবাদ কৰিলে, কিমান লাঠিৰ কোব খালে, কিমান তেজ পৰালে অসম চৰকাৰে কাৰ্বিসকলৰ সমস্যাৰ ওপৰত গুৰুত্ব দিয়া হ'ব, কিমান অসম চৰকাৰে আমি কিমান পৰ্যায়লৈকে আমি থিয় দিলে, প্ৰতিবাদ কৰি ৰাজপথ উত্তাল কৰিলে, কিমানৰ প্ৰাণ হেৰুৱালে অসম চৰকাৰে কাৰ্বিসকলৰ প্ৰতি বা জনগোষ্ঠীৰ সমস্যাখিনি তেওঁলোকে সমাধান কৰিব। এতিয়া কাৰ্বি আংলঙৰ যিটো গিভ এণ্ড টেক পলিচি, অৰ্থাৎ এই সীমাৰ বিবাদটো লৈ মেঘালয় আৰু অসমৰ যিটো সীমান্তৰ এই সীমাৰ কথা লৈ পেলাই সেই বিবাদৰ ওপৰত কিমানবাৰ বাৰম্বাৰ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, ধাৰণা দিছোঁ, প্ৰতিবাদ কৰিছোঁ, ৰাজপথ উত্তাল কৰিছোঁ, তেজ বহাইছোঁ, কিন্তু তাৰ পাছতো আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰটো আজিলৈকে সেইটো সমাধান কৰিব বিচৰা নাই আৰু সেইটো আজিলৈকে স্থিৰ কৰিব বিচৰা নাই। আৰু সেই স্থিৰ নকৰাৰ কাৰণে, সেই সমাধান কৰিব নিবিচাৰাৰ কাৰণে, সেইটো সমাধান নকৰাৰ কাৰণে আজি কাৰ্বি সমাজৰ পৰা পুনৰ আকৌ এজনে আকৌ প্ৰাণ হেৰুৱালে। কিমানজন প্ৰাণ হেৰুৱালে সেই সীমাৰ বিবাদৰ কাৰণে, আকৌ আজি পুনৰ প্ৰাণ হেৰুৱালে। আৰু এইখিনি আটাইতকৈ লজ্জিত দুখ বিষয়টো হৈছে আজি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই যদি তেখেতে প্ৰতিক্ৰিয়া যদি দেখাব পাৰে, দুখ বেদনা যদি তেওঁলোকে দেখাব পাৰে, আজি অসমত থাকি পেলাই, অসমত থকাৰ পাছতো কাৰ্বি আংলং অসমৰ অংশ আৰু কাৰ্বি আংলং আৰু মেঘালয় সীমাৰ কথাটো লৈ পেলাই কোনো সৰু এটা প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাই নেদেখুৱা, এইটো লাজ লগা কথা। আৰু যদিহে তেখেতে হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ যদি পদক্ষেপ ল'ব নোৱাৰে বা প্ৰতিক্ৰিয়াও দেখাব নোৱাৰে, তেনেহ'লে তেনেধৰণৰ চৰকাৰক, তেনেধৰণৰ মুখ্যমন্ত্ৰীক আমাৰ ফালৰ পৰা কাৰ্বি সমাজৰ ধিক্কাৰ তেনেকৈ চৰকাৰক।